আছোঁ ঘৰৰ শাকনি বাৰীত ভাবিছোঁ আজি মাছ আৰু খুতুৰা বা মৰিচা এইবিলাক দি কিবা এখন মাছৰ জোল বনাম বুলি ভাবিছোঁ আৰু সেইকাৰণে শাক অলপ তুলি লৈ যাওঁ এতিয়া। আৰু এইবোৰ চাওক বৰষুণ পাই ইমান ধুনীয়া হৈ গৈছে গোটেই শাকবোৰ, লাই শাক, খুতুৰা, মৰিচা পুৰা ধুনীয়াকৈ ওলাইছে। এইবোৰ হৈছে মৰিচা শাক। এইজোপা এজোপা বীজ জলকীয়া গছ, বীজ জলকীয়া লাগি আছে, আৰে আৰে পাতৰ আৰে আৰে লাগি আছে লুকাই লুকাই। এইবোৰ হৈছে লাই শাক, এইবোৰ খুতুৰা শাক, খুতুৰাবোৰ ফুলি গৈছে বাৰু, কিছুমান ফ্ৰেচবিন লগা নাই, ধনিয়া ওলাইছেহে। এইখিনি মূলা আৰু সেইফালে খুতুৰা আছে, লগত লাই শাক, খুতুৰাই বেছি আছে। এইজোপা এজোপা অমিতা গছ, বোৰ আদা নে হালধি কি জানো, আদাই হৈছেগে। বোৰ নেমু গছ, এইজোপা এজোপা অমিতা। আৰু এতিয়া পিঠা কেইটামান বনাম বুলি ভাবিছোঁ। মায়ে পিঠা অলপ খুন্দি থৈছে বৰা চাউলৰ, আবতৰত বনাইছোঁ বাৰু পিঠা, এনেই খাবলৈ মন গ'ল। কেইটামান নিমখীয়া পিঠা আৰু কেইটামান গুড় দিয়া তেল পিঠা বনাওঁ বুলি ভাবিছোঁ। চাহৰ লগত খাবলৈ এনেই পিঠা ভাল লাগে, সেইটো কাৰণে বনাওঁ বোলো। বিস্কুট চিস্কুট ইমান খাই ভাল নাপাওঁ, সেইকাৰণে পিঠা কেইটামানকে বনাওঁ বোলো। এইখিনি হৈছে নিমখীয়া পিঠা আৰু এইখিনি হৈছে গুড় দিয়া পিঠা। আৰু এয়া এজনী ৰৌ মাছ লৈ আহিছে দেউতাই এতিয়া, আৰু ভাবিছোঁ আজি ৰাতি খানা ৰৌ মাছ লগত মৰিচা আৰু খুতুৰা মিহলি কৰি বনাম বুলি।
ভাবিছোঁ চুলিখিনি অকণমান যত্ন লওঁ বুলি। আৰু ইয়াত মই ঘৰৰে জেতুকা লৈছোঁ আৰু লগত অলপমান নৰসিংহ পাত লৈছোঁ। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you can make me move. You can make me move. Can make me move. You can make me move. Can make me. মূৰত প্ৰায় 2 ঘণ্টামান থোৱাৰ পিছত এতিয়া গা ধুই মেলি আহিলোঁ আৰু খুব ধুনীয়া দামী পাতলা কালাৰ উঠিছে আৰু খুব কোমলো লাগিছে চুলিখিনি। এনেকৈ চাব পাৰে। আৰু ভিডিঅ'টো তেতিয়াহ'লে আজি ইমানতে সামৰণি মাৰোঁ। আকৌ নতুন ভিডিঅ' এটাত লগ পাম। বাই।